নমস্কাৰ বন্ধুসকল আপোনালোকে টেট সম্পৰ্কীয় মোক কেইবাটাও প্ৰশ্ন কৰি থৈছিলে হোৱাটছআপত মই চাইছিলোঁ যদিও প্ৰশ্নবোৰ উত্তৰ দিব পৰা নাছিলোঁ গতিকে মই প্ৰশ্নকেইটাৰ উত্তৰ দিব বিচাৰিছোঁ তাৰপিছত সময়টো পালেহি গতিকে খুব ভালকৈ আপোনালোকে প্ৰিপেয়াৰ কৰিছে বুলি মই গম পাই আছোঁ গ্ৰুপত গতিকে খুবেই ভাল হ'ব সকলোৰে মানে সফল হ'ব বুলি মোৰ বিশ্বাস যি ধৰণে আপোনালোকে চেষ্টা অব্যাহত ৰাখিছে এই অব্যাহত থাকক আৰু সকলোৱে সুফল পাওক মানে 2020 বৰ্ষৰ প্ৰথম আৰম্ভণিৰ পৰা খুব সুন্দৰ হওক ঠিক আছে মই প্ৰশ্ন উত্তৰকেইটা দিব বিচাৰিছোঁ প্ৰথম অসমীয়া ব্যাকৰণখনৰ কথা সুধিছিলে প্ৰথম অসমীয়া ব্যাকৰণ হ'ল গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ 1839 এখন উইলিয়াম ৰবিনছনৰ আছিলে তাৰপিছত প্ৰথম অসমীয়া গদ্য ৰচনা ভট্টদেৱৰ কথাগীতা গদ্য ৰচনা শংকৰদেৱৰ প্ৰথম নাটক পত্নীপ্ৰসাদ মূল উৎস আছিলে ভাগৱতৰ দশম স্কন্ধৰ ত্ৰয়োবিংশ অধ্যায় শংকৰদেৱৰ প্ৰথম নাটক নিভাঁজ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন হেমৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰত পোৱা যায় চৰ্যাপদসমূহ সংগ্ৰহ কৰা হৈছিল এই চৰ্যাপদৰ এই প্ৰশ্নটো তাৰমানে হাজাৰ বছৰীয়া পুৰাণ বাংলা ভাষাই বৌদ্ধ কানু দোহা নামেৰে 1916 চনত বুলিও আছে আৰু 1926 চনত বুলিও আছে আৰু চৰ্যাপদসমূহৰ সংগ্ৰহ কৰাৰ মানে সময়খিনি 1907 বুলিও আছে আৰু 1904 বুলিও আছে এতিয়া আপোনালোকে এটা কাম কৰক অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত যিখন আমাৰ সিলেবাছত দিয়া আছে সেই কিতাপখনত এই চনগীতা যি বুলি আছে সেইমতে চাওক কাৰণ এই মই গম পাইছোঁ এই কিতাপখন আপোনালোক সকলোৰে লগত আছে গতিকে এই চনগীতা আপোনালোকে সেইমতে লিখিব যেহেতু তেওঁলোকে সিলেবাছত দিছে কিতাপখন সেই কিতাপখন নিশ্চয় ফ'ল' কৰিব গতিকে সেইখন কিতাপৰ মতে চাওক এই চনগীতা তাৰমানে মই কেইবাখন কিতাপো চালোঁ আমাৰ ইনফেক্ট UGC নেট গাইডখনতো এখনত এভাগে আছে আৰু এখনত এভাগে আছে গতিকে অলপ দিগদাৰীও হৈ যায় গতিকে যিখন কিতাপ সিলেবাছত দিয়া আছে সেই কিতাপখনৰ মতে চাওক তাৰপিছত আৰু এজনৰ হৈছিল অৰ্জুন ভঞ্জনৰ কথা এইখন ঝুমুৰা নহয় এইখনৰ বাদে বাকী সকলোবোৰ কিন্তু ঝুমুৰা হয় অৰ্জুন ভঞ্জনখন ঝুমুৰা নহয় তাৰপিছত নন্দোৎসৱ কাৰ ৰচনা সুধিছিলে এখন গোপাল আতা বা গোপালদেৱৰ ৰচনা নন্দোৎসৱ তাৰপিছত অসমীয়া আখৰৰ প্ৰথম নিদৰ্শন পোৱা যায় উমাচল শিলালিপিত অসমীয়া আখৰৰ প্ৰথম নিদৰ্শন পোৱা যায় উমাচল শিলালিপিত তাৰপিছত আছিলে মাধৱদেৱৰ জীৱনভিত্তিক উপন্যাস আছিলে বন্দুকা বেহাৰ তাৰপিছত অসমীয়া ভাষাৰ প্ৰথমজন গৱেষক বাণীকান্ত কাকতি আছিলে তাৰপিছত বধকাব্যসমূহ এক প্ৰকাৰৰ ৰূপক কাব্য এইবোৰ ৰূপক কাব্য তাৰমানে বধকাব্যসমূহ ৰূপক কাব্যৰ এটা হেৰি দি পেলাই সুধিবও পাৰে তাৰপিছত ৰজনীকান্ত বৰদলৈ মানে মানৰ আক্ৰমণৰ পটভূমিত লিখা এখন উপন্যাস হ'ল মনোমতী এখন মানৰ তৃতীয়বাৰৰ আক্ৰমণৰ পটভূমিত লিখা হৈছিলে আৰু সুধিছিলে ভট্টদেৱৰ গুৰুৰ নাম কি আছিলে সুধিছিলে এজনে সেইটো হ'ল ভট্টদেৱৰ গুৰুৰ নাম দামোদৰ দেৱ তাৰপিছত ব্যাকৰণ সম্বন্ধীয় দুটামান প্ৰশ্ন মই দি দিব বিচাৰিছোঁ তাৰমানে অসমীয়া ব্যাকৰণৰ ৰূপৰেখা কাৰ ৰচনা আছিলে গ্ৰন্থখন কিমান চনত প্ৰকাশ হৈছিলে এই গ্ৰন্থখন আছিলে বাপচন্দ্ৰ মহন্তৰ আৰু 1989 চনত প্ৰকাশ হৈছিলে তাৰপিছত ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায় এইটো কিন্তু আহিবও পাৰে এইটো অথৰ্ববেদৰ গোপথ ব্ৰাহ্মণ গ্ৰন্থত পোৱা যায় ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ তাৰপিছত ব্যাকৰণৰ ইংৰাজী প্ৰতিশব্দ গ্ৰামাৰ শব্দটোৰ মূল কি এইটো গ্ৰীক শব্দ গ্ৰেমেটিক এই শব্দটো লেটিন ভাষাৰ মাজেৰে ইংৰাজী ভাষালৈ আহিছে মোৰ অলপ গাটো অকণমান বেয়াও লাগি আছে মই ভালকৈ সেইকাৰণে চাব পৰা নাই বস্তুখিনি হাঁচিয়াই আছোঁ সেইকাৰণে তাৰপিছত ডিউনুচিয়াছ ঠাক্ৰ কোন তেওঁ হ'ল গ্ৰীক ভাষাৰ প্ৰথম বৈয়াকৰণিক তেওঁ গ্ৰীক ভাষাৰ প্ৰথম ব্যাকৰণ টেকনিক গ্ৰামেটিক লিখিছিল গ্ৰামেটিকে
তাৰপিছত পাণিনি ব্যাকৰণখনৰ নাম কি অষ্টাধ্যায়ী তাৰমানে ব্যাকৰণ সম্পৰ্কীয় এইকেইটা কথা জানি থোৱাটো আচলতে ভাল সেইকাৰণেহে মই ক'ব বিচাৰিছোঁ ব্যাকৰণ সম্পৰ্কীয় আৰু এটা প্ৰশ্ন তাৰমানে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা স্ত্ৰী প্ৰত্যয় কেইটা আৰু কি কি অসমীয়া ভাষাত স্ত্ৰী প্ৰত্যয় 9টা এইকেইটা হ'ল ই অনি ইমি উনি ৰি অৰি এৰি আৰু উৰি এইকেইটা হ'ল অসমীয়া ভাষাৰ স্ত্ৰী প্ৰত্যয় গতিকে এইখিনি কথাই মই ক'লোঁ আৰু বাকী যদি কিবা প্ৰশ্ন আছে যদি ৰৈ গৈছে মই আকৌ কমেণ্ট কৰিব মই এইকেইদিনত ফ্ৰী আছোঁ মই লগে লগে চাই দিবলৈ চেষ্টা কৰিম মোৰ আৰু তাৰমানে গোটেই মেছেজখিনি মই কিছুমান চিন কৰি দিলোঁ পিছত চাই দিম বুলি থাকি গ'ল গতিকে মই আকৌ কোনে কৈছিলে বস্তুটো মই গম পোৱা নাই গতিকে মোৰ অলপ অসুবিধা হৈছে আপোনালোকে আকৌ সুধিলে মই মানে ক'ব পাৰিম ঠিকে আছে বাকী সকলোলৈকে শুভেচ্ছা জনালোঁ সকলোৰে ভাল হওক ধন্যবাদ